হাতৰ ৰেখাত বেছি বিশ্বাস নকৰিবা, কাৰণ মই হাত নথকা মানুহো সফল হোৱা দেখিছোঁ। গন্তব্যস্থান পোৱা বহুত দূৰৰ কথা। অহংকাৰ কৰি থাকিলে পথো অদৃশ্য হৈ পৰিব। জীৱনত পাৰিলে পানীৰ দৰে হ'বলৈ চেষ্টা কৰা। নিজৰ ৰাস্তা নিজেই তৈয়াৰ কৰি ল'ব পাৰিবা। পাথৰৰ দৰে নহ'বা আনক উজুতি খুৱাবলৈ। সকলোতকৈ ডাঙৰ গুৰুমন্ত্ৰ হৈছে কেতিয়াও আপুনি আপোনাৰ গোপন ৰহস্য বেলেগৰ আগত প্ৰকাশ নকৰিব, নহ'লে আপোনাক ধ্বংস কৰি দিব। তোমাৰ জীৱনত যিমানে সমস্যা আহিব, সিমানে তুমি সফলতা পাই গৈ থাকিবা, কাৰণ সকলো সমস্যাৰ লগত এটা সুযোগ লৈ আহে। আমাৰ সকলোতকৈ ডাঙৰ দুৰ্বলতা হৈছে মাজবাটত ভাগৰি পৰা। সফল হোৱাৰ সকলোতকৈ সহজ উপায় হৈছে আকৌ এবাৰ চেষ্টা কৰা। জীৱন যুদ্ধত কেৱল শক্তিশালী ব্যক্তিয়েহে জয়লাভ নকৰে। কেতিয়াবা কেতিয়াবা সেইজনেও জয়লাভ কৰে যিজনে ভাবে মই জয় হ'ব পাৰিম। সফলতাৰ আনন্দ উপভোগ কৰাটো ভাল কথা, তাতকৈ জৰুৰী আপোনাৰ অসফলতাৰ পৰা জ্ঞান লোৱাটো। যদিহে আপুনি বহুত ডাঙৰ সফলতা বিচাৰে, তেনেহ'লে অসফল হ'বলৈ প্ৰস্তুত থাকক। কাৰণ প্ৰতিবাৰে অসফল হোৱাৰ পাছত আপুনি আপোনাৰ ভুলবিলাক শুদ্ধ কৰিব পাৰিব। আৰু ভুলবিলাক শুদ্ধ কৰি গৈ থাকিলে আপুনি এদিন ডাঙৰ সফলতা পাব। সফলতা পাবলৈ হ'লে ভাল বন্ধুৰ প্ৰয়োজন। তাতকৈ বেছি সফলতা পাবলৈ হ'লে ভাল শত্ৰুৰ প্ৰয়োজন। কৰ্মক্ষেত্ৰত হাৰি যোৱাসকলে এদিন জয়ী হৈ যায়, কিন্তু মনৰ পৰা হাৰি যোৱাসকলে কেতিয়াও জয়ী হ'ব নোৱাৰে। মানুহে কয় পইচা থাকিলেহে কিবা এটা কৰিম, আৰু পইচাই কয় কিবা এটা কৰিলেহে মই তোমাৰ ওচৰলৈ আহিম। নিজৰ ওপৰত ভৰসা ৰাখিলেহে শক্তি বাঢ়ে, আৰু আনৰ ওপৰত ৰাখিলে দুৰ্বলতা বাঢ়ে। ধন্যবাদ।